তেন্তে নমস্কাৰ বন্ধুসকল আৰু এটি মজা ভিডিঅ'তে আপোনালোকক মোৰ ইউটিউব চেনেল প্ৰশান্ত ব্লগছলৈ স্বাগতম জনালোঁ। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ আজি ভিডিঅ'টো অলপ বেলেগতকৈ বেলেগ হ'ব, কাৰণ মই আজি আহিছোঁ এটা বিশেষ ঠাইলৈ, য'ত ইয়াত বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দি থকা হৈছে। আচলতে এই ল'ৰা ছোৱালীসকল দেখিছে যেন এওঁলোকক ইয়াত কেৰাটে প্ৰশিক্ষণ দি থকা হৈছে। হয়তো দেখিছে আপোনালোকে বৰ্তমান পৰিস্থিতিটো একদম বহুত বেয়া, গতিকে আপোনালোকৰ ঘৰতো যদি কোনোবা এনেধৰণৰ ছোৱালী বা ল'ৰা আছে, গতিকে তেওঁলোকক এই প্ৰশিক্ষণটো দিয়াব লাগে। কাৰণ বৰ্তমান দেখিছে ছোৱালীসকল বিশেষকৈ তেওঁলোকৰ প্ৰতি বহুতো ভাবুকি আহি পৰে। তো তেওঁলোকে যদি এই প্ৰশিক্ষণটো শিকি থয় তেওঁলোকৰ নিজৰ কাৰণে ভাল, হয়তো তেওঁলোকে নিজে নিজক ৰক্ষা কৰিব পাৰিব। তেওঁলোকৰ হাতৰ কিবা এটা বিদ্যা দি তেওঁলোকে কেতিয়াবা অকলে ক'বালৈ গ'লেও যাতে কোনো একো কৰিব নোৱাৰে, তো তেওঁলোকে তাৰ পৰা জানিব পাৰিব। Yoi. Dramai. Sudan, Gyakusuki. Come on, Basta. প্ৰশিক্ষণ দিয়া আমাৰ ইয়াত শিক্ষক আছে, আমি তেওঁৰ পৰা জানিম যেন তেওঁ কিমান বছৰ হ'ল আৰু ইয়াৰ পৰা ক'ত খেলিবলৈ গৈছে। তেন্তে তেওঁ আহিছে, মই তেওঁৰ পৰা জানিম। হয়, এই শিক্ষাটো কিমান দিনৰ পৰা দি থকা হৈছে প্ৰশিক্ষণটো ইয়াত? 2020ৰ পৰা দি থকা হৈছে। 2020ৰ 1 জানুৱাৰীৰ পৰা আমি ইয়াতে মিছাত কৰি আছিলোঁ লকডাউনৰ টাইমত। তাৰপিছত আমি এতিয়া ৰামৰাবতীলৈ আহিছোঁ। কিমান মানে ইয়াত গৈছে ইয়াৰ পৰা খেলিবলৈ? হয়তো বহুত জেগাত খেলিবলৈও গৈছে। হয়, আমাৰ ইয়াৰ পৰা নেশ্যনেল খেলিব গৈছে। তো এটা ভাল খবৰ কি গোটেই কলিয়াবৰৰ পৰা মানে আমাৰ ক্লাবৰ পৰা এজনী ছোৱালী নেশ্যনেল খেলিব গৈছে, অফিচিয়েল নেশ্যনেল আৰু এনেকুৱা অপেন নেশ্যনেল নহয়। তাৰপিছত নৰ্থ ইষ্ট এই কেইদিনমান আগতে 2-3 দিন আগতে খেলি আহিছে, নৰ্থ ইষ্ট খেলি আহিছে। নৰ্থ ইষ্টৰ আমাৰ ৰিজাল্ট ভাল, 3জন গৈছে, 3জনে জিকি আহিছে। ৰিজাল্টখিনি ভাল আৰু আমাৰ এতিয়ালৈকে কোনো তেনেকুৱা ধৰণৰ হেৰি হোৱা নাই। নেশ্যনেলছৰ কাৰণে আমি ট্ৰায়েলছৰ কাৰণে আমি চিলেকশ্যন পাইছোঁ, ট্ৰায়েলছখিনিও হ'ব। ট্ৰায়েলছখিনি হ'লে আৰু আমি আপোনালোকক আকৌ জনাম। ইয়াত ষ্টুডেণ্ট কিমান আছে? টোটেল 15জন আছে, 7জন প্ৰফেচনেলছ হয়, 7জনে মানে আপোনাৰ নেশ্যনেল আৰু ষ্টেট এইবিলাক খেলে। হয়, আপোনালোকৰ যদি মিছাৰ পৰা ভিডিঅ'টো কোনোবাই চাই আছে, যদি এতিয়াও আপোনালোকে এই কেৰাটে ইয়াত যদি এডমিশ্যন দিয়া নাই, তেন্তে আপুনি এডমিশ্যন দিব পাৰে। হয়তো তেওঁলোকে বহুতো অফাৰ ৰাখিছে, কেনেধৰণৰ অফাৰ ৰাখিছে মই আপোনালোকক তেওঁৰ পৰা জনাম যে কেনেধৰণৰ অফাৰ ৰাখিছে ইয়াত এডমিশ্যন কৰোঁতে। তো মানে এতিয়া কোনোবা যদি ইয়ালৈ আহে, এডমিশ্যন কৰিবলৈ আহে, তেওঁলোকৰ ক্ষেত্ৰত এতিয়া নিশ্চয় অফাৰ আছে। নিশ্চয় অফাৰ আছে, আমি সময়ে এনেকুৱা অফাৰ ৰাখোঁ। আৰু এটা কথা কওঁ কি, মই আমাৰ যিটো নগাঁও ডিষ্ট্ৰিক্ট কাৰাটে এছ'চিয়েশ্যন তাৰ জইণ্ট ছেক্ৰেটেৰী হয়, সেই গতিকে আমি অফাৰ ৰাখিছোঁ যে যদি এনেকুৱা গ্ৰুপিঙত আহে, এনেই নৰ্মেলি আউটডেটত যদি আপোনালোকে এডমিশ্যন লয় তেতিয়াহ'লে ল'ৰাৰ 4000 আৰু ছোৱালীৰ 3000 হয়। বাট এতিয়া এই মাহটোত আমি এনেকুৱা এটা অফাৰ ৰাখিছোঁ, ল'ৰা হওক ছোৱালী হওক, যদি ছিংগল এণ্ট্ৰি আমি 3000 ৰাখিম, আৰু যদি ট্ৰিপল এণ্ট্ৰি হয় তেতিয়াহ'লে আমি ধৰক 2000, আৰু যদি 5জনীয়া গ্ৰুপ আহে তেতিয়াহ'লে আমি 1500, 5জনৰ ওপৰত আহিলে আমি হয়তো ফ্ৰী কৰি দিব পাৰোঁ বা অনলি ইউনিফৰ্ম ফিজটো ৰাখিব পাৰোঁ। হয়, দেখিছে একদম বৰ ধুনীয়া অফাৰ দি আছে। গতিকে আপোনালোকে ইয়াত অতি শীঘ্ৰে যোগদান কৰাওক, আৰু দাদাৰ কণ্টেক্ট নম্বৰটো মই তলৰ ডেছক্ৰিপশ্যনত দি থ'ম, আপোনালোকে তালৈ যাব। যদি আপোনালোকৰ ইচ্ছা গৈছে ইয়াত এডমিশ্যন কৰাবলৈ, তেন্তে আপোনালোকে দাদাৰ লগত কণ্টেক্ট কৰিব পাৰে। মই কণ্টেক্ট নম্বৰটো দি থৈছোঁ, আৰু কণ্টেক্ট কৰিলে সকলোখিনি দাদাক সুধিব, দাদা সকলোখিনি আপোনালোকক আৰু ধুনীয়াকৈ বুজাই দিবলৈ সক্ষম হ'ব। তেন্তে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ মাৰি দিব, যাতে এই ভিডিঅ'টো থ্ৰুৱেদি যাতে নিজৰ ছোৱালীখিনি, যাতে কাৰোবাৰ যদি ছোৱালী আছে ল'ৰা আছে তেওঁলোকে শিক্ষাটো ল'ব পাৰে। বৰ্তমান দাদা মই কথা এটা সোধোঁ, এই বৰ্তমান দেখিছে ছোৱালীখিনি মানে একদম এতিয়া মানে ভৰসা কৰিব নোৱাৰা হৈছে, বহুতো ঘটনা ঘটি আছে বা বহুতো ইয়াৰ পৰা মানে কি হ'ব, মানে কি পাব পাৰে ছোৱালীখিনি? আপোনালোকৰ কি হয়, এতিয়া চেল্ফ ডিফেন্স শিকিলে নিজৰ চবতকৈ বেষ্ট বস্তুটো হৈছে কি চেল্ফ মটিভেটেড হয়। এতিয়া নিজৰ এটা ভৰসা থাকে, মানে ছোৱালীখিনিয়ে পাৰক নোৱাৰক নিজৰ এটা মানে ভৰসা থাকে যে সিহঁতে বাচিব পাৰিব, অন্ততঃ সিহঁতে পলাই যাব পাৰিব। যদি আঘাতটো হয় বা পলাই যাবলৈ সক্ষম হ'ব, সেইটো আমাৰ পিনৰ পৰা গেৰেণ্টি আছে। কাৰণ এতিয়া বহুতখিনি হৈছে, মোৰ লগতো হৈছিলে, কাৰণ মোৰ লগতো হওঁতেও মই তেনেকৈ বাচিছোঁ। বা যোনে চেল্ফ ডিফেন্স কৰে, চেল্ফ মটিভেটেড হয়,
আৰু সিহঁতৰ কনচেনট্ৰেশ্যনছ বাঢ়ে, পঢ়া শুনাতো ভাল হয়। আৰু বহুত মাক বাপেকে ভাবে খেলা ধূলা কৰিলে আজিকালি মানে ল'ৰা ছোৱালী বেয়া হয়, সেই কথাটো সম্পূৰ্ণ ভুল। খেলা ধূলা কৰিলে আপোনালোকৰ ব্লাড চাৰ্কুলেশ্যনছ ভাল হয়, লগতে হাৰ্টবিট যিটো হাৰ্ট হয় আমাৰ নৰ্মেল হাৰ্টবিটতকৈ বাঢ়ি যায়। আমাৰ যিখিনি ছায়েন্সৰ যিখিনি কথা সেইখিনি আমাৰ অলপ ডেভেলপমেণ্ট হয়, গ্ৰ'থ হয়, ষ্টুডেণ্টছৰ গ্ৰ'থ হয়, পঢ়া শুনা ভাল হয়। আমি এতিয়া কাটা কৰোঁ, কাটাত বহুত মুখস্থ কৰিবলগীয়া হয়, মেডিটেশ্যন কৰিবলগীয়া হয়। তেনেদৰে আমি যিবিলাক কৰোঁ সেইবিলাকে কাৰাটে কৰিলে সেইখিনি বস্তু ভাল হয়। আৰু এটা কথা কি, যিখিনি আমাৰ স্পৰ্টছত আমি যিখিনি বস্তু কৰি আছোঁ, স্পৰ্টছ বস্তুটো বহুতখিনিয়ে নুবুজে। এতিয়া খেলিব লাগে খেলে আৰু যাব লাগে তেনেকুৱা। আমি হৈ গ'লোঁ কি, আমাৰ একাডেমিটোৰ নাম হ'ল শ্বেডো মাৰ্চেল আৰ্ট একাডেমি। আমাৰ ডিষ্ট্ৰিক্ট ইউনিটটো হ'ল নগাঁও ডিষ্ট্ৰিক্ট কাৰাটে এছ'চিয়েশ্যন। ষ্টেট বডিটো হৈ গ'ল আমাৰ ইউনিফাইড কাৰাটে এছ'চিয়েশ্যন অফ আছাম। নেশ্যনেল ফেডাৰেশ্যনটো হৈ গ'ল আমাৰ কাৰাটে ইণ্ডিয়া অৰ্গেনাইজেশ্যন, ৱেবছাইটত চাব পাৰিব। আৰু কাৰাটে ইণ্ডিয়া অৰ্গেনাইজেশ্যনটো আমাৰ এফিলিয়েটেড আছে চাউথ এছিয়ান কাৰাটে ফেডাৰেশ্যনছ, কমনৱেলথ কাৰাটে ফেডাৰেশ্যনছ, এছিয়ান কাৰাটে ফেডাৰেশ্যনছ, আৰু ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি আমাৰ লগত ৰিকগনাইজ কৰা আছে, ইণ্ডিয়ান অলিম্পিক কমিটি আমাৰ লগত ৰিকগনাইজ কৰি ৰাখিছে। ঠিক তেনেদৰে আমাৰ বহুতখিনি প্লেয়াৰ আমাৰ ক্লাবৰ পৰা নহয়, কিন্তু মানে আমাৰ গ্ৰুপৰ পৰা, আমাৰ যিটো এছ'চিয়েশ্যন, আমাৰ এছ'চিয়েশ্যনৰ পৰা বহুতখিনি প্লেয়াৰে খেলিব গৈছে। তেনেকৈ ধৰক কমনৱেলথ নাম আছে বহুত, যেনেকৈ হেম্ফু বংজং আছে গুৱাহাটী কামৰূপ মেট্ৰৰ পৰা, সুৰজ কোঁৱৰ আছে কমনৱেলথ চিলভাৰ মেডেলিষ্ট তিনিচুকীয়াৰ পৰা, তেনেকৈ বহুত ধৰণৰ আছে প্লেয়াৰ। ঠিক সেইকাৰণে মই কৈছোঁ, যিসকল মানে প্লেয়াৰ খেলিব, একাডেমিটো মানে ৰিকগনাইজ হয় নে নহয় চাব। আমাৰ এতিয়া ওচৰে পাঁজৰে মিছাতে বা কলিয়াবৰ বহুত একাডেমি আছে, কিন্তু সেইখিনি মই বেয়া বুলি নকওঁ, শিকাই আছে ভাল কথা, কিন্তু মানে এফিলিয়েটেড নহয়। সেই এফিলিয়েটেড নোহোৱাৰ কাৰণে অসমতে ঘূৰি ফুৰিব লাগিব, যাব নোৱাৰিব। কিন্তু শিকোৱাৰ কাৰণে মই ভাল পাইছোঁ, কিন্তু যদি মানে অলপ ৰিকগনাইজ কৰি লয় নিজৰ ক্লাবটো, তেতিয়াহ'লে স্পৰ্টছ আৰু ট্ৰেডিশ্যনেল দুইটা শিকোৱাত মানে মই বেছি ভাল পাম। লগতে মই জইণ্ট ছেক্ৰেটাৰী আছোঁৱেই, যদি কোনোবাই যদি এফিলিয়েশ্যন ল'ম বুলি ভাবে, তেতিয়াহ'লে মোৰ লগত কণ্টেক্ট কৰিব পাৰে। যদি মোৰ ক্লাবত এডমিশ্যন ল'ম বুলি ভাবে, তেতিয়াও মোক কণ্টেক্ট কৰিব পাৰে। আৰু এটা কথা কি, গোটেই কলিয়াবৰখনত বৰ্তমান মোৰ ক্লাবটোৱে ৰিকগনাইজ হয়, যোনে নেশ্যনেল ইণ্টাৰনেশ্যনেলছত নিব পাৰে বৰ্তমানলৈকে। ফিউচাৰত যদি কোনোবাই এফিলিয়েশ্যন লয় বাৰু ভাল কথা, মই ভাল পাম। ৰাইজসকল, মই এজনী যুৱতীৰ ওচৰলৈ আহিছোঁ। তেওঁ বৰ্তমান এই খেলৰ লগত জড়িত হৈ আছে। তো তেওঁৰ পৰা জানিম তেওঁ ক'ত খেলিবলৈ গৈছে আৰু তেওঁ কি মেডেল আনিছে, ক'ত কেনেকৈ কি কৰিছে। মই তোমাৰ ওচৰলৈ আহিছোঁ। তুমি ইয়াৰ লগত কিমান দিন হ'ল জড়িত হৈ থকা? মই ইয়াত খেলত 2 বছৰ হ'ল মই এডমিশ্যন লোৱা। খেলা মোৰ 2 বছৰ হ'ল। তাৰপৰা মই প্ৰথমতে গ'লোঁ, জুলাইত খেলিবলৈ গ'লোঁ ডিগবৈত। তাত মই প্ৰথম চেকুকাই খেলিবলৈ গ'লোঁ ষ্টাইল গেম। তাৰপৰা আহি পেলাই তাৰপৰা চিলেকশ্যন পালোঁ মই দিল্লীলৈ। তাত খেলি পেলাই ইণ্ডিপেণ্ডেঞ্চ কাপ আছিলে, তাত খেলি আহি পেলাই মই প্ৰথম ডিষ্ট্ৰিক্ট খেলিলোঁ। ডিষ্ট্ৰিক্টত মই প্ৰথম কুমেটিত গ'ল্ড আৰু কাটাত ব্ৰঞ্জ পালোঁ। তাৰপৰা চিলেকশ্যন পাই মই জেনেৰেললৈ গ'লোঁ। জেনেৰেলতো গৈ গ'ল্ড আৰু ব্ৰঞ্জ পালোঁ। তাৰপিছত মই তাৰপৰা ষ্টেটলৈ চিলেকশ্যন পাই নেশ্যনেলৰ কাৰণে গ'লোঁ। হয়, এই গেমটোৰ লগত যে তুমি খেলি আছা, খেলি কেনেকুৱা পাইছা? ভাল লাগিছে? হয়, ভাল লাগিছে খেলি পেলাই। তো মই আৰু এজনী যুৱতীৰ ওচৰলৈ আহিছোঁ, একেবাৰে টিকিলা ছোৱালী। মই তাইক সুধিছোঁ, দেখিছে এইপিনে গোটেইখিনি আছে, তেওঁলোকে বৰ্তমান প্ৰশিক্ষণ লৈ আছে, তেওঁলোকে শিকি আছে। হয়তো তেওঁলোকেও কেতিয়াবা এওঁলোকৰ নিচিনাকৈ হয়তো ওপৰলৈ যাব পাৰে। তেন্তে এওঁ আছে, মই এতিয়া তোমাক সুধিবলৈ আহিছোঁ, তুমি কি খেলিছা? হয়, মই ডিষ্ট্ৰিক্ট খেলিছোঁ। হয়, ডিষ্ট্ৰিক্টত পাইছোঁ কাটাত গ'ল্ড আৰু কুমেটেড চিলভাৰ। তাৰপিছত মই জেনেৰেললৈ গ'লোঁ। জেনেৰেলত কাটাত পাইছিলোঁ চিলভাৰ আৰু কুমেটেড পাইছোঁ ব্ৰঞ্জ। তাৰপিছত মই ষ্টেটলৈ গ'লোঁ। ষ্টেটত মই ব্ৰঞ্জ পাইছিলোঁ। তাৰপিছত আমাৰ এইবাৰ নৰ্থ ইষ্ট হৈছিলে, নৰ্থ ইষ্টত মই চিলভাৰ আৰু ব্ৰঞ্জ পাইছিলোঁ। আকৌ খেলিবলৈ মানে ষ্টুডেণ্ট এডমিশ্যন লৈ খেলিব লাগে নে নালাগে? বৰ্তমান পৰিস্থিতি চাই তোমালোকে কি ৰেকমেণ্ড কৰিবা? মানে এতিয়া যিটো পৰিস্থিতি হৈ আছে ছোৱালীখিনিৰ বাবে, এতিয়া বহুত মানে শিকিবলগীয়া প্ৰয়োজন হৈ আছে। গাইজ, দেখিলে মই আপোনালোকক তেওঁলোকৰ ভাষ্য শুনালোঁ। হয়, একদম নিত্যন্ত প্ৰয়োজন। আপোনালোকে এই গেমটোত যদি কোনোবা ওচৰে পাঁজৰে আছে, মই মিছাৰ যদি এইখিনি কথা কৈ আছোঁ, মিছাৰ যদি কোনোবা ওচৰে পাঁজৰে আছে, তেওঁলোকে আহক, আহি পেলাই দেখিছে ইয়াত লিখা আছে সকলোখিনি। মই আপোনালোকক হয়তো স্ক্ৰীনশ্বট মাৰি মই আপোনালোকক দি দিম। গতিকে আপোনালোকো আহক, আহি পেলাই ইয়াত এডমিশ্যন কৰক আৰু ছোৱালীখিনিক নিজৰ ৰক্ষাৰ বাবে এই গেমটোত যোগদান কৰিবলৈ দিয়ক আৰু এই গেমটোৰ যোগেদি তেওঁলোকক খেলাই পেলাই আগবঢ়াই লৈ যাওক, যাতে তেওঁলোকে নিজৰ জীৱন নিজে সুৰক্ষা কৰিব পাৰে। গতিকে ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।